নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিস অৰ্থাৎ অসমৰ স্বাস্থ্য সেৱা বিভাগত পুনৰ মুকলি হৈছে 768টা বিভিন্ন পদ এই পদসমূহত অনলাইন আবেদন আৰম্ভ হ'ব অহা 15 জুলাইৰ পৰা কেনেদৰে আবেদন কৰিব এই পদসমূহৰ বাবে সবিশেষ ভিডিঅ'টো জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু এটি অনুৰোধ যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট আপোনালোকৰ সন্মুখত ইয়াতে দুই ধৰণৰ পদ আছে প্ৰথম পদটো হৈছে ষ্টাফ নাৰ্স ক্ৰিটিকেল কেয়াৰ 640টা পদ আছে আৰু ল্যাবৰেটৰী টেকনিশিয়ান আইসিইউ টেকনিক্যাল 128টা পদ ষ্টাফ নাৰ্সৰ বাবে বিএসসি নাৰ্সিং লাগিব লগতে আসাম নাৰ্সেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত ৰেজিষ্ট্ৰেচন থাকিব লাগিব দৰমহা নিৰিখ 14000 টকাৰ পৰা 60500 টকা গ্ৰেড পে 8700 আৰু ল্যাবৰেটৰী টেকনিশিয়ানৰ বাবে ল্যাবৰেটৰী টেকনিশিয়ান কোৰ্স পাস কৰা হ'ব লাগিব recognized institutioner পৰা যেনে ধৰক জিএমচিএইচ গুৱাহাটী এএমচিএইচ ডিব্ৰুগড় এণ্ড এছএমচিএইচ শিলচৰ আৰু এই কোৰ্সটো দুবছৰীয়া ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান কোৰ্সৰ পূৰ্বে পাস কৰা হ'ব লাগিব স্কেল অফ পে 14000 টকাৰ পৰা 60500 টকা গ্ৰেড পে 6200 টকা এই পদসমূহৰ অনলাইন আবেদন আৰম্ভ হ'ব 15 জুলাইৰ পৰা চলিব 25 জুলাই 2020 লৈকে অফিচিয়েল ৱেবসাইট www.dhs.assam.gov.in যোগে এই গ্ৰেড 3 পদসমূহ 32টা নতুন আইসিইউ ইউনিটস যি স্থাপন কৰা হ'ব কোভিড-19 হস্পিটালসমূহত তাতেই নিয়োগ কৰা হ'ব ৰিজাৰ্ভেশন এসসি এসটি ওবিসি এমওবিসি ইডব্লিউএস আৰু মহিলা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষণ থাকিব চৰকাৰী নিয়ম অনুসৰি বয়স 18 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব উৰ্ধসীমা ৰেহাই লাভ কৰিব 3 বছৰ ওবিসি প্ৰাৰ্থীসকলে আৰু 5 বছৰ লাভ কৰিব এসসি এসটি প্লেন এসটি হিল প্ৰাৰ্থীসকলে কোনো ধৰণৰ ফি নালাগে ইয়াতে অফিচিয়েল ৱেবসাইটটো উল্লেখ কৰা আছে ডিৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ www.dhs.assam.gov.in এটো ৱেবসাইট যোগে অনলাইন আবেদন কৰিব পাৰিব বাকিখিনি তথ্য আপোনালোকে এডভাৰটাইজমেন্টখনত সবিশেষ পাই যাব আমাৰ ভিডিঅ ডেসক্ৰিপচনত মই সংলগ্ন কৰি দিম এইখিনি আছিল শেহতীয়া তথ্য ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ